11 আৰু 12 জুলাই হ'বলগীয়া কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 33তম দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি গোটেই বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনখন অহা 11 আৰু 12 জুলাইত আমাৰ এই চেৰপানগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত হ'ব গৈ আছে। সেয়েহে মই এই অধিৱেশনখনৰ অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ কোকৰাঝাৰ মহকুমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ আৰু নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ যে আপোনালোকে বিশেষকৈ 11 তাৰিখ যিখন মহকুমাৰ অধিৱেশন এই আৰু অধিৱেশনৰ লগত সংগতি ৰাখি যিটো প্ৰতিনিধি সভা আপোনালোকে সকলোৱে ইয়াত অংশগ্ৰহণ কৰক। এয়া মই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে নিমন্ত্ৰণ জনালোঁ। আৰু লগতে 12 জুলাই গোটেই বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰতিনিধি সভা আৰু যিখন খোলা সভাৰ আয়োজন কৰা হৈছে তাতো আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰক, তাকো মই নিমন্ত্ৰণ জনালোঁ। যিহেতু উক্ত দিনা আমাৰ খোলা সভাত ইতিমধ্যে আমি আলহী হিচাপে নিমন্ত্ৰণ জনাইছোঁ আমাৰ বিটিএডি পাৰষদীয় কাৰ্যবাহী সদস্য শিক্ষা বিভাগৰ মাননীয় শ্ৰীযুত ৰবিৰাম নাৰ্জাৰী ছাৰ, আমাৰ এই সমষ্টিৰ সন্মানীয় বিধায়ক, সি উপস্থিত থাকিব। আৰু লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব শ্ৰীযুত জগদীশ প্ৰসাদ ব্ৰহ্ম, শিক্ষা সঞ্চালক BTC। আৰু লগতে ইয়াত বিশিষ্ট অতিথি হিচাপে থাকিব নীলাক্ষী গগৈ, সভাপতি অসম ৰাজ্যিক শিক্ষা সন্মিলনী। তাৰ লগতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰী ৰাতুল চন্দ্ৰ গোস্বামী, প্ৰধান সম্পাদক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। সেয়েহে উক্ত খোলা সভাখনত সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক মই অভ্যৰ্থনা সমিতিৰ পৰা নিমন্ত্ৰণ পুনৰবাৰ জনালোঁ। অকল নিৰ্দিষ্ট বক্তা, মুখ্য অতিথি আৰু লগতে এই অঞ্চলৰ বহুতো আমি সন্মানীয় অতিথিক উক্ত খোলা সভাত নিমন্ত্ৰণ জনাইছোঁ। গতিকে পুনৰবাৰ মই অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে মহকুমা তথা গোটেই বিটিএডিৰ শিক্ষক শিক্ষয়িত্ৰীসকলক এই দুদিনীয়া যিখন আমি অধিৱেশন ইয়াত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, ইয়াত উপস্থিত থাকি সকলোৱে সহায় সহযোগ আগবঢ়াৰ কাৰণে অনুৰোধ আৰু নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। প্রেস কনফারেন্স করার এটাই উদ্দেশ্য আমার, যে আমি আগন্তুক 11 আৰু 12 তাৰিখ, এই মাহৰ 11 আৰু 12 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 33তম দ্বিবাৰ্ষিক অধিৱেশন আৰু বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন এইখন চেৰপানগুৰি বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। উচ্চ মাধ্যমিক, এইটো কিবা কৰিবলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আৰু এই দুইদিনীয়া কাৰ্যসূচীত বিশেষ কৰি আমাৰ প্ৰথম দিনা, তাৰমানে 11 তাৰিখে আমি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আদি কাৰ্যসূচীৰ পিছত কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত কৰা হ'ব। তাৰ পিছদিনা, তাৰমানে 12 তাৰিখৰ দিনা আমি ৰাতিপুৱা কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী আৰু বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ যৌথ উদ্যোগতে আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। আৰু সেইদিনাখনেই মুকলি সভাৰ অন্তত আমি বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ 2026-2028 বছৰ যে নতুন সমিতিখন, তেতিয়া প্ৰতিনিধি সভা, তাৰপিছত সমিতিখন গঠন কৰা হ'ব। বিশেষ কৰি এই চেৰপানগুৰিৰ অঞ্চলৰ ৰাইজক আমি এই আহ্বান কৰিম যে যিহেতুকে বহুত দিনৰ মূৰত প্ৰাথমিক শিক্ষকসকলৰ যে সংগঠন, একমাত্ৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত কোকৰাঝাৰ মহকুমা আৰু বিটিএডিৰ যিহেতুকে কনফাৰেন্স এই অঞ্চলত হৈ আছে, সেইবাবে এই অঞ্চলৰ ৰাইজক আমি সহায় সহযোগৰ বাবে আহ্বান কৰিছোঁ। মই প্ৰথমতে আমাৰ কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা সকলো আমাৰ কেন্দ্ৰৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ।
আৰু আপোনালোকক জনাব পাৰি সুখী হৈছোঁ যে এইবেলি আমি কোকৰাঝাৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনখন চেৰপাংগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিব লৈছোঁ। 11 তাৰিখ আৰু 12 তাৰিখে আমাৰ গোটেই BTAD অধিৱেশনখন চেৰপাংগুৰি উচ্চ মাধ্যমিক বিদ্যালয়তে অনুষ্ঠিত হ'ব। গতিকে মই ইয়াৰ যোগে আপোনালোকৰ সকলো কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ BTADৰ সকলো শিক্ষক শিক্ষয়িত্ৰীখিনিক অনুৰোধ জনাম, আপোনালোকে আমাৰ এই অধিৱেশনলৈ আহক আৰু আমাক সহায় সহযোগিতা আগবঢ়াওক। ধন্যবাদ।